চাওক আমি হৈছোঁ শিল্পী মানুহ আমাৰ এটা গান গোৱা পৰিৱেশ লাগে যিকোনো পক্ষৰ পৰা আমাক এটা পৰিৱেশ দিব লাগে অসমত এটা ভাল বাতাবৰণ যাতে সৃষ্টি হয় কেব গৃহীত হৈ হওক কেব নাকচ হৈ হওক সেইটো আমাৰ কথা নাই আমি এটা ভাল পৰিৱেশত গীত গাবলৈ পাব লাগে জাতীয় দায়িত্ব হিচাপে জুবিন গাৰ্গে কিন্তু ইয়াক বিৰোধ কৰিছে জাতীয় দায়িত্বটো চাওক এটা জুবিন গাৰ্গৰ এইটো ব্যক্তিগত কথা তেওঁ কৰিছে মোৰ জাতীয় চেতনা নাই নেকি মোৰতো জাতীয়তাবোধ আছে জুবিন গাৰ্গৰ আহ্বানক কি জনাব আচলতে কি ক'ব জুবিন গাৰ্গে যিটো আহ্বান জনাইছে সকলো শিল্পী সাহিত্যিক সকলোকে ওলাই আহিবলৈ জুবিন গাৰ্গে মোক আহ্বান জনাব লাগে মোৰ নিজৰ আছে নহয় মোৰ ডিঙিৰ ওপৰত মগজু আছেতো মই মগজুৰে কাম কৰিম আপুনি সমৰ্থন কৰে নেকি কেৱল আচলতে মই এতিয়া ব্যক্তিগতভাৱে মই তেনেকৈ একো ক'ব নোৱাৰিম সমৰ্থন কৰে নেকি আপুনি সমৰ্থন কৰোঁ নকৰোঁ এইটো মই এতিয়া ক'ব নোৱাৰিম তথাপিও আপোনালোকৰ প্ৰতি মই গৈছোতো মই আগতে এবাৰ গৈছোঁ নহয় কিন্তু জুবিনৰ এইবিলাক চাওক এইবিলাক অসমৰ আজি আমি সৰুৰে পৰা পাই আহিছোঁ অসমৰ এইবিলাক পৰিৱেশ চলি আছে কাইলৈ কেব গৃহীত হ'ব পাৰে আকৌ এটা শান্তিপূৰ্ণ পৰিৱেশ হ'ব কাইলৈ আকৌ কেব যদি গৃহীত নহয় তেতিয়াও আকৌ কিবা এটা হ'ব এতিয়া চলি আছে ৰাজনৈতিকভাৱে অসমখনক একেবাৰে কোঙা কৰি পেলাইছে মোৰ কথা হ'ল কি অসমৰ ভাল মানুহ জন্ম হ'ব লাগে ভাল কাম হ'ব লাগে আমি সাংস্কৃতিকভাৱে আমি ক্ৰীড়াভাৱে আমি অৰ্থনৈতিকভাৱে অসম আগবাঢ়ি যাব লাগে মোৰ কথা সেইটো চাওক আপোনালোকো মিডিয়াৰ মানুহ আপোনালোক আমাতকৈ বেছি জনাব এনআৰচিক লৈ আচুৰ্যৰ স্থিতি কি ক'ব আপুনি এনআৰচি 51 হ'ব বুলি কৈ আছে তথাপিও আপোনালোকৰ ফালে চবে মানে অনুকৰণ কৰে যিহেতু আপোনালোকৰ মন্তব্যটো স্বাভাৱিকতাৰ প্ৰয়োজন হয় চাওক আছুৰ প্ৰথম যিটো